guys, good morning. Welcome back to my YouTube channel Onimuni Entertainment. Guys, মই মানে আজি 5 দিন মান হ'ল ঘৰলৈ আহিছিলোঁ শিৱসাগৰলৈ আৰু বহুত দিন হ'ল মই ভিডিঅ' এটাও আপলোড কৰা নাই ইউটিউবত। আজি মানে ঘৰলৈ আকৌ পুনৰ কাৰ্বি আংলং ঘূৰিব লৈছোঁ সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। কেনেদৰে মই ঘৰলৈ যাওঁ, কিমান দূৰ আমাৰ শিৱসাগৰৰ পৰা মানে কাৰ্বি আংলং ইমানেই দূৰ নহয়। আপোনালোকে আহিলে কি হ'ব মানে কি ক'ম আপোনালোকক মই যে ইমান দূৰ আৰু ইমান ভাগৰ লাগে ক'বই নালাগে। চাই থাকক ভিডিঅ'টো শেষলৈকে চাব দেই ভিডিঅ'টো আপোনালোকে। এয়া পালোহি ময়ূৰগুৰি ষ্টেচন। এয়া দেখিছে লিখা আছে শিমলুগুৰি শিমলুগুৰি যাওঁ। এয়া পালোহি ৰেলৱে ষ্টেচন, নামিম আৰু এতিয়া শিমলুগুৰি ষ্টেচন পাই গ'লোঁ। এয়া এতিয়া আমি আৰু ভিতৰলৈ যাম। এইডোখৰ হৈছে আমাৰ শিৱসাগৰৰ শিমলুগুৰি ষ্টেচন। গাইছ এয়া যাবলৈ লৈছোঁ মানে ট্ৰেইন আহি আছে। আমাৰখন এখন মালগাড়ী হয়। চাই থাকক আজি জাৰ্ণিটো আপোনালোকক ভিডিঅ'টোত দেখাম। গাইছ এয়া ট্ৰেইনৰ পৰা নামি আহি ডাইৰেক্ট বাছত উঠিলোঁ আৰু মানে ট্ৰেইনৰ পৰা নামি আহি বাছত উঠা মানে ট্ৰেইনৰ পৰা নমাৰ ভিডিঅ'টো আপোনালোকক নেদেখালোঁ যিহেতু সৰু বাচ্ছা লৈ আছোঁ মই, সেইটো কাৰণে দিগদাৰ হয় ভিডিঅ' কৰোঁ বুলি। সেইটো কাৰণে ডাইৰেক্ট বাছত উঠা আপোনালোকক ভিডিঅ' এয়া দেখাইছোঁ। এয়া হৈছে আমাৰ ডিপুৰ পৰা গৈ থকা ৰাস্তা হাওৰাঙলৈ গৈ আছোঁ। দেখিছে আমাৰ ৰাস্তাবোৰ কেনেকুৱা, ইমান ধুনীয়া ৰাস্তা হয়নে চাওকচোন। যিহেতু পাহাৰীয়া এৰিয়া ন, মানে বহুত টাৰ্ণিং আছে, বহুত ধুনীয়া লাগে চাবলৈ হয়নে নহয়। ডিপু ৰাস্তাটো বহুত ধুনীয়া হয়, সকলোৱে জানে ডিপু ৰাস্তাটো কেনেকুৱা, কিন্তু বহুত টাৰ্ণিং আছে। কিছুমান মানুহৰ মূৰ চুৰ ঘূৰাই যায়, অলপ হৈছে আৰু। মই শিৱসাগৰৰ পৰা আহি পাইছোঁ আৰু শিৱসাগৰত অলপ মানে আমাৰ গোটেই জেগাডোখৰ মানে বাগানৰ এৰিয়া আৰু সেই বাগানৰ দৃশ্য অলপ আপোনালোকৰ আগত দেখুৱাম, চাব। আপোনালোকে চাহৰ খেতি দেখিছেনে? সকলোৱে দেখিছে নেদেখা নহয়। মানে আমাৰ এইফালে অলপ বেছি চাহৰ খেতিটো। এয়া দেখিছেনে চাহবোৰ এনেদৰে এতিয়া এইটো সময়ত কলম দিয়া হৈছে। এয়া যিহেতুৱে আমাৰ এই গাঁৱলীয়া পৰিৱেশ। প্ৰত্যেক ঘৰতে আমাৰ এই এডোখৰত মানে চাহৰ খেতিটো মানে প্ৰত্যেক ঘৰতে আছে। আপোনালোকে এইজোপা গছ চিনি পায়নে? কেনেধৰণৰ লিংলিঙীয়া দেখিছেনে গছজোপা? এয়া গছজোপা একদম মানে গ্ৰীণটো থাকেই গছ যেনিবা। দেখিছেনে কেনেধৰণৰ গছজোপা? মই গছজোপাৰ নাম নাজানো, আপোনালোকে যদি চিনি পায় প্লিজ কমেণ্ট কৰিবচোন কি গছ হয় এজোপা। গাইছ আপোনালোকে দেখিছেনে কুকুৰাখিনিয়ে কেনেদৰে যুঁজিছে? আপোনালোকে সেইবিলাক গাইছ, যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আগলৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম, চাই থাকিব। বাই বাই।